হেৰি আপোনাক কথা এটা ক'বলৈ পাহৰিছিলোৱেই। এইবাৰ মানে বন্ধত আমি আমাৰ গোটেই ফেমিলিটো লগ হৈ নাই মনালী ফালে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। বাজেট বৰ বেছি নাই লোৱা এই যেতিয়াও কৈছে বাজেট বৰ বেছি লোৱা নাই, আপোনাৰ 2 লাখ মান টকা লৈছোঁ। শ্বপিং টপিঙো কৰিব লাগিবতো, এই ভাল লাগিব আৰু 2 লাখ মান টকা বাজেট। এই আপোনাৰ যে হজমলা আছে নি বাৰু? হজমলা এই কিয়? নাই আপোনাৰ লাং ফুলনিবোৰ মানে মই একেবাৰে হজম কৰিব পৰা নাই। হেৰি শইকীয়া, এইবছৰ আমাৰ চুবুৰীটো মানে বিহু ওলোৱা নাই। এই হেৰি কৰোঁ, এই হুঁচৰি এযোৰকে উলিয়াও আহক নহ'লে। লাগিছিল আকৌ মানে এই হেৰি কৰোঁ, মানে ভাল ভাল চাই মানুহৰ ঘৰত মাৰিম মানে বুজিছে নাই, য'ত ত'ত নেমাৰো মানে। ভাল ভাল মানুহৰ ঘৰত মাৰিলে এইটো কথা এটা আছে, মালটো আহিব নে কি কয়? পৰা যায়তো আকৌ আপোনাৰ ডাঙৰ ডাঙৰ দোকানবিলাকৰ মুখৰ আগতো মাৰিব পৰা যায় বুজিছে নাই। একদম মালটো যে পঢ়া যাব তাতে আৰু মোৰো হ'ব। আপুনি যদি মোৰ বন্ধু নহ'লেহেঁতেন ন, অথনিতে মই আপোনাৰ দাঁতে মুখে সমানকৈ পেলালো এদিনো। মই এনেই ধেমালিকে কথাটো কওঁহে আৰু আজিৰ পৰা নকওঁ আৰু দিয়ক। মানে ভাল পাওঁ, কিন্তু বিহু লগৰ এইবিলাক মই ভাল কথালৈ আপুনি মধু নাহিব আকৌ। মই মদ খাব পাৰো, কিন্তু মই মানুহটো বেলেগ টাইপৰ মানুহ আকৌ। বিহু লগে কিন্তু চুপৰি নভৰে মোক মই পাই পেলাম কিন্তু দেই। বন্ধু নিচিনা কিন্তু